হাতে হাত ধৰি খুজে খুজ মিলাই শিৱসাগৰক ধুবুৰী বনাম। এইকেইটা আছিল কংগ্ৰেছৰ যোগদান সভাত আমচুৰ সভাপতি ৰেজাউল কৰিমে কোৱা কথা। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাগক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি। এই সভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও। ৰেজাউল কৰিমৰ এই মন্তব্যৰ পিছতো এতিয়ালৈকে একো প্ৰতিক্ৰিয়া দিয়া নাই গৌৰৱ গগৈয়ে। ইয়াক কংগ্ৰেছৰ অসম বিৰোধী মানসিকতাৰ এই প্ৰমাণ। এসময়ৰ আহোমৰ ৰাজধানী ৰংপুৰ, বৰ্তমানৰ শিৱসাগৰ। এই শিৱসাগৰৰ পৰাই আহোমে নিয়ন্ত্ৰণ কৰিছিল সমগ্ৰ অসম। এই শিৱসাগৰৰ পৰাই মোগলক 17 বাৰকৈ হৰুৱাৰ ৰণনীতি বনাইছিল আহোমে। গতিকে শিৱসাগৰ কেৱল এখন জিলা নহয়, ই আমাৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ। শিৱসাগৰক ধুবুৰী কৰাৰ কথা মুকলিকৈ ঘোষণা কৰা মানে কি বুজায়? শিৱসাগৰক নিয়াৰ ঘাটি বনোৱা। যি বৰ অসমৰ বীজ শংকৰদেৱে ৰোপণ কৰিছিল তাত নিয়াৰ ৰাজত্ব নাই। তাত শদিয়াৰ পৰা ধুবুৰীলৈ আটাইকে লগত লৈ আগবঢ়াটোহে বুজায়। কিন্তু কংগ্ৰেছে যিখন ইতিহাসৰ কিতাপ পঢ়ে তাত বৰ অসম মানে মিয়ালেণ্ডকহে বুজায়। গতিকে আমিও কংগ্ৰেছক সকীয়াই দিছো, নিজৰ কিতাপ সলনি কৰক, নহলে সলনি কৰক নিজৰ নেতৃত্ব। যি হাৰত অসমীয়াক টাৰ্গেট কৰা হৈছে, অসমীয়ায়ো কিন্তু কাকো শুদাই নেৰিব।